হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যদিহে আপুনি মোৰ চেনেলত নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টোৰ শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ৰেচিপিটো হৈছে নাঙল ধোৱা পিঠা। এবিধ পিঠা সাধাৰণতে অসমীয়া সমাজৰ কৃষিৰ লগত জড়িত এবিধ পিঠা। ৰেচিপি বুলিও নহয়, মই লৈছোঁ বৰা চাউলৰ পিঠা অলপ। মোৰ ওচৰত আছে বৰা চাউলৰ পিঠা ইমানখিনিয়েই, সেয়েহে মই কম পানী দি আটাৰ নিচিনাকৈ মুঠি লৈছোঁ। এবিধ পিঠা সাধাৰণতে বগা বৰা চাউলেৰে বনোৱা হয়। মোৰ ওচৰত এই ক'লা বৰা চাউলটোৰ পিঠাগুড়ি অলপ আছিল, মই সেইখিনি পিঠাগুড়িৰেই বনাইছোঁ। এই পিঠাবিধ সাধাৰণতে কৃষিৰ লগত জড়িত যিহেতু, সেয়েহে যেতিয়া আমাৰ ৰোৱনী হালোৱাসকলে পথাৰৰ হাল বোৱা ৰোৱা কামবোৰ শেষ কৰি নাঙল যেতিয়া ধুই সামৰি এবছৰৰ কাৰণে থৈ দিয়ে, তাৰ পাছতে ঘৰৰ গৃহস্থই এই পিঠাবিধ বনাই ৰোৱনীসকলক আৰু হালোৱাসকলক খাবলৈ দিয়ে। মই বাৰু ইমানখিনিয়ে জানো, আপোনালোকে কোনোবা ইয়াতকৈ বেছিও যদি জানে মোক জনাবচোন। এই পিঠাবিধৰ বিষয়ে মোৰ জ্ঞানৰ ভঁৰাল ইমানখিনিয়েই, আপোনালোকৰ লগত ইমানখিনিয়ে শ্বেয়াৰ কৰিছোঁ। এতিয়া এইটো মোৰ আটা নিচিনাকৈ মাৰি হৈ গ'ল। এতিয়া মই এইখিনি কলপাতত এটা এটাকৈ বান্ধি এনেদৰে বান্ধি লৈছোঁ। কলপাতখন মই ওলোটাকৈ লৈ বান্ধিছোঁ, কিন্তু পিছৰকেইটা মই পাতখন ওলোটাকৈ ল'বলৈ পাহৰিলোঁ, চিধা পাততে বান্ধি বনালোঁ। প্ৰথমতে মই এইকেইটা এনেকৈ বান্ধি একেবাৰে আজৰি কৰি লৈছোঁ। অলপ ডাঙৰ চাইজত লৈছোঁ, চেপেটা কৰি লৈছোঁ। এতিয়া পাতখন ওলোটাই ভাঙি দিছোঁ। এতিয়া মই এই কলপাতৰ যিটো মাজৰ অংশৰ তাৰে ৰছী নিচিনা উলিয়াই বান্ধিছোঁ, কিন্তু অলপহে বান্ধিব পাৰি, এটাহে বান্ধিব পাৰিলোঁ, বাকীকেইটা নোৱাৰিলোঁ। বাকীকেইটা মই সূতাৰে বান্ধিলোঁ। পাতখন খুলি নাযাবৰ কাৰণে এনেকৈ বান্ধি দিয়া হৈছে। এইকেইটা মোৰ বন্ধা হৈ গ'ল। খেতিৰ লগত জড়িত মানুহে যেতিয়া এই পিঠাবিধ বনায়, ডাঙৰ কেৰাহীত বহুত বেছি বনায়। মই ইয়াত কেইটামান ডেমো হিচাপেহে দেখুৱাইছোঁ। এইকেইটা হৈ গ'ল। এতিয়া মই এই পিঠাকেইটা এটা কুকাৰত পানীত ডুব যোৱাকৈ দি এটা হুইচেল মৰাই ল'ম। কিন্তু এই পিঠাবিধ ঠাণ্ডা হোৱাতহে খাই ভাল লাগে, গৰমে খাই ভাল নালাগে। এয়া হৈ গ'ল। এই পিঠাবিধ যেতিয়া বনোৱা হয়, এই কলপাতৰ পৰা ইমানেই ধুনীয়া গোন্ধ এটা ওলায়, মোৰ খুব ভাল লাগে গোন্ধটো। এতিয়া মই এটা হেৰেঙা খৰাহীত ৰাখি দিছোঁ, যাতে যিখিনি এক্সট্ৰা পানী ইয়াত লাগি আছে পানীখিনি নিগৰি যায়। তলত এটা বাতি ৰাখি দিছোঁ। এতিয়া মই ঠাণ্ডা হোৱাত খাম। আৰু এয়া খুলিলোঁ। সাধাৰণতে বগা বৰা চাউলৰে বনায়, এইটো মোৰ ওচৰত নথকাৰ বাবেহে মই এইখিনি পিঠাগুড়িৰে বনাইছোঁ। এতিয়া অলপ গাখীৰ দিছোঁ, গৰুৰ গাখীৰ, আৰু ইয়াতে মই চেনি ল'ম অলপ। তাৰপাছত এয়া খাব পাৰি। আৰু কোনোবাই যদি জানে এই পিঠাবিধৰ লগত জড়িত কিবা নিয়ম মোক জনাবচোন। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।